আমাৰ নিচিনা মানুহে বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি আবদ্ধ আৰু ছ'চিয়েল মিডিয়াত আমি কিছুমান প্ৰেমিকবোৰে যোনবোৰে ভাল পাই আছে সিহঁতে কিছুমান ভিডিঅ' দেখি পায় যোনবোৰ কাপুলছবোৰৰ ভিডিঅ' বহুত সুখেৰে সময় কটায় বহুত ধুনীয়াকৈ ৰেষ্টুৰেণ্টত যায় ভিডিঅ' শ্বুট কৰে ফটো শ্বুট কৰে আৰু বিয়া পতাবোৰো যোনবোৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি তাহাঁতি বিয়া পাতি ডাঙৰ ডাঙৰ ধুনীয়া একদম ভিডিঅ' শ্বুট কৰে ফটো শ্বুট কৰে আৰু সিহঁতক চাই আপোনালোকে মনত ভাবে ইমান ধুনীয়া সুখৰ জীৱন ইহঁতৰ ৰিলেশ্যনশ্বিপটো ইমান সুন্দৰ ইমান হাঁহি মাতি সুখেৰে কটোৱা আমাৰ ৰিলেশ্যনশ্বিপটো যদি এনেকুৱা হোৱা হ'লে আমাৰ ৰিলেশ্যনশ্বিপটোত দিনটোত 10 বাৰ কাজিয়াই হয় এনেকৈ ভাবিবলৈ লয় কিন্তু এই কথাখিনি যে আপোনালোকে ভাবে কিন্তু এবাৰ ভাবি নাচায় কিয় যিমান ছ'চিয়েল মিডিয়াত দেখাই থকা যিমান কাপলছবোৰৰ ভিডিঅ' ধুনীয়া ধুনীয়া ফটো কৰিঅ'গ্ৰাফি ভিডিঅ'গ্ৰাফি যিমানে দেখে আপোনালোকে সেইবোৰত এটা কথা সদায় নিজক ভাবিব সিহঁতে যে ইমান ধুনীয়াকৈ কেমেৰাৰ আগত ইমান সুখৰ এটা সময় কটোৱা দেখায় কিন্তু ব্যক্তিগত জীৱনত সিহঁতৰ ভিতৰত কি চলি আছে আপোনালোকে জানে আৰু এটা কথা কওঁ যিমান আপোনালোকে প্ৰেম কৰিছে প্ৰেম সন্মানেৰে কৰক প্ৰেম সন্মানেৰে কৰি সন্মানেৰে কথা পাতক আৰু বিশ্বাস দিয়ক যাতে আপোনাৰ ভালপোৱাবোৰ শৰীৰক লৈ নহয় আৰু আপোনাৰ ভালপোৱাত সদায় এটাই স্বাৰ্থ থাকিব লাগিব এটা কেয়াৰ প্ৰত্যেকটো প্ৰেমত ইজনে আনজনক কেয়াৰ লোৱাটোহে আচল ভালপোৱা আৰু সেই ভালপোৱাৰ মাজত আপোনালোকে কিছুমান কথা পাহৰি যায় সন্দেহ কৰাটোৱে হৈছে আমাৰ পৃথিৱীৰ প্ৰত্যেকজন প্ৰেমিকৰ আটাইতকৈ ডাঙৰ নিজকে বিষ দি থৈ যোৱা এটা সময় আৰু সেই বিষ গোটেই জীৱনলৈ ৰৈ যায় সেয়েহে আজি মই এই কথাখিনি কৈছোঁ আৰু এটা কথা যোনবোৰ আপোনালোকে ভিডিঅ'ত দেখে ডাঙৰ ডাঙৰ চেলিব্ৰিটিবোৰে ডাঙৰ ডাঙৰ বিয়া পাতে ভিডিঅ'গ্ৰাফি কৰে ফটোগ্ৰাফি কৰে কিন্তু চাওক সঁচা প্ৰেমৰ ক্ষেত্ৰত আপুনি যদি কাৰোবাক সঁচা হৃদয়ে ভাল পায় কেতিয়াও আপুনি আপোনাৰ ভালপোৱা অ'পেন কৰি নিদিওঁ সদায় আপোনাৰ ভালপোৱাটো সদায় ছিক্ৰেট ৰাখিবলৈ চেষ্টা কৰিব প্ৰেম আৰু দৰমহা এই বস্তু দুটা যদি আপোনালোকে অ'পেন কৰি দিয়ে কেতিয়াও আপোনাৰ ওচৰত সেই বস্তুকেইটা নৰয় তাত কিবা কিবি বাধা বিঘিনি লাগি আঁতৰি যায় আৰু প্ৰেম কৰিছেই যদি ক'ৰবাত আপুনি পাৰ্কত গৈ ক'ৰবাত ৰেষ্টুৰেণ্টত গৈ হাতত এটা কাপত হাতত হাত ধৰি কফি খোৱা এইটো প্ৰেম নহয় সেয়েহে আজি মই আপোনালোকক এই কথাখিনি ক'লোঁ আৰু যদি এই কথাখিনিৰ দ্বাৰা যদি আপোনালোকে মোক সঁচাই উপলব্ধি কৰিব পাৰিছে নিজৰ সত্যটো আৰু মই বাৰু এইখিনি আপোনালোকক এটা ভিডিঅ' বনাবৰ কাৰণেহে এই কথাখিনি কৈছোঁ কিন্তু মই ভাবোঁ এই কথাখিনি বহুত প্ৰয়োজন আজিৰ সময়ত বেছিভাগ ছ'চিয়েল মিডিয়াত মাধ্যমত বিজি হৈ সকলো মানুহে থাকে আৰু ভিডিঅ'বোৰ দেখি থাকে আৰু নিজৰ ৰিলেশ্যনশ্বিপটোক সেই ভিডিঅ'বোৰত কম্পেয়াৰ কৰি থাকে এইবোৰ কৰিব বাদ দিয়ক সন্মানেৰে কথা পাতক সন্মান লৈ নিজৰ বুজাবুজিৰ মাজত ইজনে আনজনক কেয়াৰ লওক এইটোৱে আচল ভালপোৱা আৰু ভালপোৱাৰ মাজত যদি আপোনালোকে সন্দেহ ভাৱটো যেতিয়া উপজায় এই সন্দেহ ভাৱটোত আপোনালোকৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈ পৰিব গোটেই জীৱনলৈ আপুনিহে বিষ পাব আৰু বিষ এজনৰ নহয় দুজনৰে হয় সেয়েহে আজিৰ সময়ত মই এইখিনি কথাই আপোনালোকক কৈ সমাপ্ত কৰিব বিচাৰিছোঁ আৰু বাকী থকা সময়ত আৰু ভাল ভাল কথা লৈ আহিম ধন্যবাদ